ৰৌ মাছৰ ৰেচিপি আপোনালোক সকলোৱে হয়তো খাইছে, কিন্তু এবাৰ আজি মই বনোৱা ৰেচিপিটো আপোনালোকে ঘৰত ট্ৰাই কৰি চাবচোন। সঁচাকৈ বহুত সোৱাদ লগা আৰু বহুত মজা। আৰু মই যিবোৰ উপকৰণ ব্যৱহাৰ কৰিছোঁ এয়া আমাৰ সকলোৰে ঘৰত অতি সহজতে উপলব্ধ। বাই দ্য ৱে, আপোনালোকে চাই আছে ইবনুৰছ ৱৰ্ল্ড, আৰু মই লৈ আহিছোঁ আপোনালোকলৈ এটি আজি নতুন ৰেচিপি, আছামিজ ৰাহু ফিছ কাৰী ৰেচিপি। আসসালামু আলাইকুম এণ্ড গুড মৰ্ণিং মোৰ ইউটিউব ফেমিলি। এয়া চাওকচোন, মই অলপমান কেঁচা মাছ, অৱশ্যে এয়া মই আগেই ভাজি থৈছিলোঁ। মাছখিনি সদায় ফ্ৰাই কৰাৰ আগতে 10 মিনিটমান তাতে নিমখ, হালধি গুড়া আৰু জলকীয়া গুড়া সানি পেলাই মেৰিনেট কৰি থৈ তাৰপাছত অলপ গৰম তেলত ফ্ৰাই কৰি ল'ব। আৰু সৌভাগ্যবশতঃ এইখিনি মোৰ আব্বাই ফ্ৰাই কৰি থৈছিল, মই বাছ এতিয়া মানে বনাবহে আহিছোঁ। আৰু চাওকচোন মই বনাবৰ কাৰণে কি কি লৈছোঁ। এয়া মই অলপ কেৰাহীটো অলপ গৰম হ'ব দিলোঁ, গৰম কৰি তাত অলপ তেল দিলোঁ, আৰু তাৰ কাৰণে লৈছোঁ মই পিঁয়াজ, ধনিয়া, কেঁচা জলকীয়া, ধনিয়াটো কেঁচা ধনিয়া পাত লৈছোঁ, কেঁচা জলকীয়া, অলপ নহৰুৰ পেষ্ট, অকণমান আদাৰ পেষ্ট, আলু অলপ কাটি লৈছোঁ। তাৰপাছত এয়া চাওকচোন, দেখিছেনে অলপ তেলখিনি গৰম হোৱাৰ লগে লগে মই দিলোঁ পিঁয়াজ। আৰু সদায় মনত ৰাখিব, পিঁয়াজখিনি ভাজি যেতিয়ালৈকে যি তৰকাৰী নবনাওঁ আমি মাংসৰ বাহিৰে, যেতিয়ালৈকে আমি বেলেগ তৰকাৰী ব্যৱহাৰ কৰোঁ বনাবলৈ, পিঁয়াজখিনি সদায় অকণমান বাদামীয়া কালাৰ মানে গল্ডেন কালাৰ হ'বলৈ দিব লাগে। আৰু এয়া গল্ডেন হোৱাৰ পাছত তাত মই কেঁচা জলকীয়া দিলোঁ, অলপ কেঁচা জলকীয়াৰে ভাজাৰ পিছত নিমখ দিলোঁ, হালধি দিলোঁ, তাৰপাছত অলপ এয়া জিৰা গুড়ি দিছোঁ, তাৰপাছত এয়া অলপ দিলোঁ ধনিয়া গুড়ি, এয়া জলকীয়া গুড়ি, আৰু এতিয়া লাহেকৈ ভাজিছোঁ এইখিনি। দেখিছেনে মই অলপো কিন্তু ইয়াত এতিয়ালৈকে পানী ব্যৱহাৰ কৰা নাই। আৰু ব্যৱহাৰ নকৰাকৈ তাত মই যোনখিনি টমেটো পিউৰি বনাই থৈছিলোঁ সেইখিনি তাত ঢালি দিলোঁ। ঢালি দিয়াৰ পাছত এইখিনি মই ভুনিম, আৰু এনেকুৱাকৈ এইখিনি ভুনিব লাগিব যাতে যেতিয়া শুকাই পেলাই তেলটো ওপৰলৈ উঠি আহিব আৰু এইখিনি একদম বিলাহী চাটনিৰ নিচিনা হৈ যাবগৈ, একদম মানে বহুত কমি যাব আৰু তেলটো ওপৰলৈ উঠি আহিব। তেতিয়া আমি আকৌ তাত লাহেকৈ লৰাই অলপমান তাত গৰম পানী দিম। আৰু সদায় মনত ৰাখিব, তৰকাৰী সদায় ধুনীয়া কৰিব বনাবলৈ হ'লে সদায় মছলা ভুনোতে গৰম পানী ব্যৱহাৰ কৰিব, ঠাণ্ডা পানী তাত কেতিয়াও ব্যৱহাৰ নকৰিব। এয়া দেখিছেনে মই এইখিনি ভুনি হ'ল। তো ভুনাৰ পিছত এইখিনি দেখিছেনে মই আপোনালোকক টেক্সচাৰটো দেখাইছোঁ, টেক্সচাৰটো একদম চাটনিৰ নিচিনা হৈছে। তো এয়া অলপ গৰম পানী লৈছোঁ আৰু তাত দিছোঁ। গৰম পানীৰে অলপ এইখিনি ভুনি ল'ম, আৰু এইখিনি ভুনি থাকি গৰম পানী ঢালাৰ পিছত উতল আহোঁতে মই ইয়াত ঢাকোন মাৰি দিলোঁ। আৰু ঢাকোন খুলি যেতিয়া চাম যে এইখিনি আকৌ ধুনীয়াকৈ শুকাই পেলাই লাহেকৈ তেলটো ওপৰলৈ উঠি আহিছে, তেতিয়াই এইখিনিত মই কেঁচা আলু কুটি যোনখিনি থৈছিলোঁ সেইখিনি ঢালি দিম। এয়া দেখিছেনে আলুখিনি এতিয়া মই ঢালি দিম, আৰু আলুখিনি অলপমান ভুনি পেলাই তাত সেইখিনিও মই ঢাকোন মাৰি দিম অলপমান সিজিবলৈ, যিহেতুকে বিলাহীত আলু দিছোঁ ন, অকণমান সময় লাগিব। তো বেছি সময়ো নালাগে দেই, যিহেতুকে বিলাহীখিনি ভুনি লৈছোঁ, কেঁচা বিলাহীত দিয়া নাই মই। তো আলুখিনি ভুনি হোৱাৰ পাছত এয়া চাওক, দেখিছেনে কি ধুনীয়াকৈ টেক্সচাৰটো, মই প্ৰত্যেকটো টেক্সচাৰ আপোনালোকক দেখুৱাইছোঁ। এয়া হৈ গ'ল গৰম পানী। এতিয়া গৰম পানী দিম যাতে আলুখিনি ভালকৈ সিজক, আৰু আলুখিনি সিজি হোৱাৰ পাছতহে তাৰ পাছত পানী দি মাছ ঢালিম। এয়া আলুখিনি সিজিবৰ কাৰণে অলপমান পানী দিলোঁ আৰু ঢাকি দিয়া হ'ল। তাৰপাছত এইখিনি দেখিছেনে গৰম মছলা, অকণমান গৰম মছলা ব্যৱহাৰ কৰিব, তৰকাৰীৰ সোৱাদ মানে যোনটো ফ্লেভাৰ বহুত ধুনীয়া হয়। আৰু এয়া চাওকচোন আলুখিনি দেখিছেনে, এনেকৈ চাই ল'ব, দেখিছে আলু সিজিছে। ইয়াত তেতিয়া আপুনি মাছ এৰি দিব, যোনখিনি মাছ ফ্ৰাই কৰি থৈছিল, আৰু ময়ো দি দিলোঁ তেনেকৈ। এয়া মাছখিনি ঢালি দিলোঁ, আৰু মাছখিনিত গোটেই মছলাখিনি লাগিব পৰাকৈ এয়া ধুনীয়াকৈ লৰাই দিছোঁ, যাতে গোটেই মছলাখিনি আৰু যোনখিনি তাত বেলেগ ভেজিটেবল আছে, টমেটো কাৰীখিনি, সেইখিনি গোটেইখিনি যাতে মাছে পায়, ধুনীয়াকৈ লৰাই বগৰাই দিলোঁ ঢাকোন মাৰি। আৰু এয়া দেখিছেনে তৰকাৰী আমাৰ প্ৰায় ৰেডি। এটা কথা মনত ৰাখিব, যেতিয়া তৰকাৰী ভুনি সকলো মা মছলা দি পেলাই সকলোখিনি দি হৈ পেলাই তৰকাৰী হয়, যেতিয়াই আমাৰ একে শেষত দেখিব, এয়া কেঁচা ধনিয়া দি দিছোঁ মই, আৰু একে শেষত যেতিয়া দেখিব যে আমাৰ তৰকাৰীখিনি শুকাই মাখনৰ নিচিনা হৈ গৈছে, তেতিয়াই গম পাব যে আমাৰ তৰকাৰী নমাবলৈ ৰেডি হৈ গ'ল। আৰু এয়া চাওক, নমোৱাৰ প্ৰায় 2 মিনিটমান আগত মই তাত কেঁচা ধনিয়া পাত ঢালি দিছোঁ, আৰু অলপ সময় ঢাকি পেলাই এয়া উদঙাই দিছোঁ। এতিয়া দেখিছেনে গোটেই তৰকাৰীখিনি মাখনৰ নিচিনা মই যে কৈছিলোঁ হৈ যায়, এয়া হৈ গ'ল। আৰু আপুনি গম পাই যাব এতিয়াই আমাৰ তৰকাৰীৰ গেছ অফ কৰাৰ সময় হৈ গ'ল। আইও ইমান ধুনীয়া হৈছে নহয়নে? আপোনালোকেও বাৰু এনেকৈ বনাই চাবচোন আৰু খাই চাব, আৰু মোক কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিল। তেনেহ'লে আজিলৈ ইমান, থেংক ইউ, বাই বাই।